ছ'চিয়েল মিডিয়াত মুঠতে আমাক এটা কণ্টেণ্টহে লাগে। এটা মুঠতে কণ্টেণ্ট পাব লাগে ট্ৰেণ্ডিঙত চলি থকা, যিটো কণ্টেণ্টত আমি লাইক পাব পাৰোঁ, ভিউজ পাব পাৰোঁ, নিজৰ চেনেলটো পূৰা গ্ৰ' হ'ব পাৰে। আৰু যাক লৈ আমি কণ্ট্ৰভাৰ্চি ক্ৰিয়েট কৰি এটা ভিডিঅ' প্ৰস্তুত কৰিম, লাগিলে সেই ব্যক্তিজনে ভালেই অনুভৱ কৰক, লাগিলে বেয়াই অনুভৱ কৰক, মুঠতে নিজৰ চেনেলটো গ্ৰ' হ'ব লাগে, ভিডিঅ' দিব লাগে, মুঠতে বছ সিমানেই কথা, নহয় জানো? বহু ছ'চিয়েল মিডিয়া চলাই থকা এই পেজ, ইউটিউব চেনেল, কিবা কিবি মুঠতে ফেচবুকটোত বেছি গেলাই পেলাইছে। ফেচবুকটো বহুত বেছি গেলাই পেলাইছে। কিছুমান একে ফটুৱা কিছুমান মানুহ আছে, ছিনিয়ৰ জিনিয়ৰ যিয়ে নহওক, সৰু ডাঙৰ সকলোকে কৈছোঁ, মুঠতে বহুত কিছুমান ফটুৱা আছে আমাৰ ইউটিউব বা ফেচবুকত বিশেষকৈ বেছি আছে। গীতাঞ্জলি বাইদেউ অলৰেডি কৈ দিলে, সেইদিনাখনেই কৈ দিলে, মই তেওঁক একো অপমান কৰা নাছিলোঁ, অপমান কৰা নাই, অপমান একেবাৰে কৰা নাই। তেওঁক অনুষ্ঠান কৰিবলৈ আমন্ত্ৰণ কৰা আছে, কিবা অনুষ্ঠান কৰিবলৈ মাতিছে কিবা লাখ টকা দি। গতিকে ঘোষকগৰাকীয়ে ডাঙৰেই হওক বা ঘোষকগৰাকী সৰুৱেই হওক, কিন্তু এই কথাখিনি বা এই কথাটো জনা উচিত যে আমি যাক আমন্ত্ৰণ কৰিছোঁ ইমান লাখ টকা দি, গতিকে আমি তেওঁৰ নামটো আমি কিহৰ কাৰণে আমি জানিব নালাগে। নিশ্চয় আমি তেওঁৰ নামটো নাজানো, কেনেকুৱা ধৰণৰ কথা। এগৰাকী ঘোষক হৈ যদি তেওঁৰ নামটো নাজানে, গতিকে বাকীবোৰে কিছুমানেতো নাজানিব, গতিকে বাকীবোৰে কেনেকৈ তেওঁক চিনি পাব? গীতাঞ্জলিকতো সকলোৱে চিনি পায়, কিন্তু তাৰ মাজতো কিছুমান ব্যক্তি আছে, কিছুমান আইতা আছে, নহয় জানো? ঘোষকগৰাকীয়ে বাৰেপতি গীতাঞ্জলি বাইদেউক বহুবাৰ ভুলকৈ মাতিলে, আৰু ভুলকৈ মাতাৰ বাবে এবাৰ নহয় দুবাৰ নহয় কেইবাবাৰো যিহেতু ভুলকৈ মাতিলে, সেইকাৰণে গীতাঞ্জলি বাইদেউ ষ্টেজত উঠা নাছিল। পাছত ষ্টেজত যেতিয়া উঠিলে, তাৰপিছত কৈ দিলে যে ঘোষক ডাঙৰীয়া আপুনি মোক নামটো নেজানে, হয়তো নামটো আপুনি মোক ভুলকৈ মাতিলে, বাৰু একো নাই, জাষ্ট কথা ইমানেই চিম্পুল, একো নাই। এইটো তেওঁক অপমান কৰা নাই, গীতাঞ্জলি বাইদেউ অপমান কৰা নাই, আৰু ঘোষক ডাঙৰীয়াও সেই কথাষাৰত বেয়া পোৱা নাই, সিমানে কথা, যোৱা কথা গুচি গ'ল। কিন্তু পাছদিনাখনৰ পৰা আমাৰ ফেচবুকটোত ইমানে গেলাই পেলাইছে কেৱল ভিউজ আৰু লাইকৰ নামত। সৰু ডাঙৰ মুঠতে সকলোৱে কেৱল এটাই কৈ আছে যে গীতাঞ্জলিয়ে অপমান কৰিলে, গীতাঞ্জলিয়ে অপমান কৰে, ইমান এজন ডাঙৰ শিল্পীক, ইমান এজন ডাঙৰ ঘোষকক অপমান কৰিলে, ইমান এজন ডাঙৰ ব্যক্তিক অপমান কৰিলে, তেওঁ সাহস ক'ত পালে মঞ্চত এনেকৈ ঘোষকক মাতি পেলাই অপমান কৰিব লাগে নেকি? গীতাঞ্জলি কোন, তাই তেনেকৈ মঞ্চত ঘোষকগৰাকীক মাতি আনি তেওঁক অপমান কৰিবলৈ কোন? তেনেকুৱা নিচিনা কথা। এইটো অপমান কৰা নাই, এইটো অপমান কৰা নাই বুলি সকলোৱে জানে। কেৱল এই ভিউজ লাইক, এই নিজৰ চেনেলটো গ্ৰ' হোৱাৰ নামতহে সকলোৱে উঠি পৰি লাগিছে গীতাঞ্জলি বাইদেউ সেই ট্ৰেণ্ডিঙত চলি থকা ঘোষকগৰাকীৰ ষ্টেজত উঠাই অনা সেই কথাটো যিহেতু পূৰা ট্ৰেণ্ডিঙত চলি আছে, মুঠতে ভিডিঅ' এটা প্ৰস্তুত হ'ব লাগে, বছ ইমানে, ভিউজ বাঢ়িব লাগে, এনেকুৱাই চলি আছে, এনেকুৱাই চলি আছে চব, বাকী বিশেষ একো নাই। গীতাঞ্জলি বাইদেৱে কাকো অপমান কৰা নাই, এটাই মুঠতে ঘোষকগৰাকী ছিনিয়ৰ হওক জিনিয়ৰ হওক ডাঙৰ সৰু যিয়েই নহওক, মুঠতে ইমান এখন ডাঙৰ অনুষ্ঠানত যিহেতু তেওঁক যিহেতু ইমান এটা লাখ টকা দি তেওঁক মাতিছে গীত গাবলৈ, গতিকে তেওঁৰ নামটো জনাটো 100% প্ৰয়োজনীয়। ঘোষক যিয়ে নহওক, ডাঙৰ সৰু যিয়ে নহওক, তেওঁৰ নামটো জনাটো নিশ্চয় প্ৰয়োজনীয়। আৰু সেইটো কোনেও কাকো অপমানো কৰা নাই, তেওঁক ষ্টেজত মাতি আনি কথাষাৰ বুজাইও দিলে, নামটো আপুনি জানিব লাগিছিল, এইটো অপমান বুলি নহয়। কিন্তু এই ফেচবুকটোত গেলাই থকা কিছুমান নতুনকৈ আকৌ পেজ ক্ৰিয়েট কৰা কিছুমান কণ্টেণ্ট ক্ৰিয়েটৰ ওলাই পৰিছে, কি বুলি ক'ম তেওঁলোকক নাজানো, জনাই নজনাই মুঠতে কৈয়ে আছে যে গীতাঞ্জলি অপমান কৰিলে, গীতাঞ্জলি অপমান কৰিলে, বছ ইমানেই। অপমান কোনেও কাকো কৰা নাই, চিম্পুল বিষয় এইটোৱে যে তেওঁৰ নামটো জনা নাছিল, নামটো জানিব লাগিছিল। ইমান এখন ডাঙৰ অনুষ্ঠান, কিবা লাখ টকা দিও যিহেতু গতিকে মাতিছে, গতিকে এই কথাখিনি তেওঁ জানিব লাগিছিল। বাকী ময়ো ইমানেই ক'ব বিচাৰিছোঁ যে কোনেও কাকো অপমান কৰা নাই, কোনেও কাকো বেয়া পোৱা নাই, খালি ফেচবুকত গেলাই থকাখিনিক কৈছোঁ এইবিলাক বাদ দিয়া, লোকৰ বিষয়ত মাত মাতি লাভ নাই, কৰি আছে কৰি থাকিব, অলৰেডি অনুষ্ঠান বেলেগক কৰিও আছেগৈ, গতিকে এইবিলাকত এনেই আগা পিছাকৈ এইবিলাক উল্টা পুল্টা কথা কৈ ভিডিঅ' বনাই ভিউজ বঢ়াই আনক অপমান কৰা নকৰা এইবিলাক বিষয়ত মাত মাতি একো পাৰ নাপাবা। গতিকে ইমানেই কথা, কোনেও কাকো অপমান কৰা নাই। আজি 5-6 দিনৰ এসপ্তাহৰ আগৰ এই 5-6 দিনমান হ'ল, ইমান দিনৰ আগৰ কেছ, গতিকে এতিয়ালৈকে তোমালোকে কেৱল ভিউজৰ নামতে ভিডিঅ' বনাই আছা যে গীতাঞ্জলি অপমান কৰিলে, গীতাঞ্জলি অপমান কৰিলে। একো অপমান কৰা নাই, খালি তোমালোকৰ ভিউজ বাঢ়িব লাগে, ভিডিঅ' বনাব লাগে, বছ ইমানেই কথা, নহয় জানো?